নমস্কাৰ মই স্মৃতি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন বিপ্লৱলৈ আজি মই উপস্থিত হৈছোঁ বেলেগ এটা কামত মাকুমতে মাকুম বুনিয়াদী স্কুলৰ ওচৰত আপোনাৰ এইটো কামটো মই কি কামত হৈছোঁ দেখাম তাৰ আগতে দেখাই লওঁ ব্লগখন বেনাৰখন যিখন বেনাৰ আঁৰি থৈছে ইয়াত সেই বেনাৰখন চালে আপোনালোকে গম পাব মই ইয়াত কি কাৰণে আহিছোঁ আৰু কি হ'ব পাৰে চাওক বেনাৰখন এইখন চাওক বেনাৰ ইয়াত আঁৰি থোৱা আছে ই শ্ৰম অসংগঠিত শ্ৰমিক ৰাষ্ট্ৰীয় ডাটাবেছ শ্ৰমিক কাৰ্ড লাভ উঠাওক প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বহুতো সুবিধা শ্ৰমিক কাৰ্ডৰ বাবে আবেদন কৰিব কি মানুহে আবেদন কৰিব পাৰে ইয়াত সেইটো চব ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক চাহ বাগান ক্ষুদ্ৰ ব্যৱসায়ী বেকাৰীত কাম কৰা লোক কাঠ মিস্ত্ৰী দৰ্জী ড্ৰাইভাৰ শিপিনী পশুপালন মীন পালন নাপিত জব কাৰ্ড কৰ্মী পাচলি বিক্ৰেতা নিৰ্মাণ কৰ্মত নিয়োজিত লোক টিউচন শিক্ষক আশা কৰ্মী অংগনবাদী কৰ্মী জুৱেলাৰী বাদ্যযন্ত্ৰ বজোৱাসকল চাফাই কৰ্মীসকল ইত্যাদি আৰু প্ৰয়োজনীয় নথিপত্ৰবিলাক লাগিব আপোনাৰ মোবাইল নম্বৰ আধাৰ কাৰ্ড বেংক পাছবুক 16ৰ পৰা 59 বছৰৰ বয়সলৈকে এইখিনি হ'ল আৰু আপোনাৰ ইয়াতে দি দিছে কল্পনা CSC ID এইটো এইখিনি গোটেইখিনি আপোনাৰ ইয়াত দি দিছে আৰু ভিতৰলৈ যাওঁ বলক ভিতৰত এইবিলাক খোৱানো মোটামুটি হাজিৰ আৰু মাকুমৰ অফিচটো হৈছে এইটো এইবিলাক মানুহ হাজিৰ হৈ আছে মই অলপ আগত আহি পাইছোঁহি ভিতৰত যথেষ্ট কাম চলি আছে তো যিসকলে এইখন কাৰ্ডৰ কাৰণে এপ্লাই কৰা নাই তেওঁলোকে সুবিধাসমূহ ল'ব পাৰে আৰু ময়ো আহিছোঁ যেতিয়া ল'বলৈ আপোনালোককো ভাবিলোঁ এটা চৰকাৰী সুবিধা লোৱাৰ পৰা বঞ্চিত নহওক সেইটো কাৰণে আপোনালোকলৈ আগবঢ়াই দিলোঁ এয়া চাওক অফিচটো এইটো কাম চলি আছে লগে লগে শ্ৰমিক কাৰ্ডো দি দিছে মোৰ আগৰ গৰাকী কৈছে নেক্সট টাৰ্ণ মোৰ এয়া মোৰ প্ৰচেছ হৈ আছে মোৰতো চলি আছে বৰ্তমান SBIN 000131813 অ'কে 3835 নেকি তেনেকৈ কিবা আছিলে হয় এইটো SBIN 0003835 ইয়াত হৈ আছে মানে যথেষ্টখিনি মোৰ প্ৰায় শেষ হ'লহি আৰু এতিয়া শেষ হ'ব কৰি অকণমান বাকী আছে এইখনৰ পৰা বোলে 2 লাখ টকা বীমা হ'ব মই মানে কিবা হ'লে পাই যাব আৰু নমিনীয়ে যদি জীয়াই থাকোঁ তেতিয়াহ'লে জীয়াই থাকিলে নাপাওঁ ন পাই যাব জীয়াই থাকিলে নমিনী হাত ভৰি ভাঙিলে 1 লাখ টকা যদি মৰোঁ তেতিয়াহ'লে মানুহজনে পাব বা মানে নমিনীয়ে পাব আৰু 2 লাখ টকা পিছফালে আছে অঁ আমি মানুহখিনি দেখুৱাই লৈছোঁ হাত ভৰি ভাঙি নল'ব দেই 1 লাখ টকা পাম বুলি 1 লাখ টকা বুলি কেনেকৈ পায় কি পায় মই সেইখিনি অকণমান দেখুৱাই দিম কাৰ্ডৰ পইচা CSCৰ পৰা অঁ মানে চব ঠাইতে হৈ আছে হওঁতে CSC আণ্ডাৰত তেনেকৈ ইয়াতোতো CSC আণ্ডাৰতে হৈছে এইটো অঁ ঠিকে আছে মোটামুটি কাৰ্ডটো বনোৱাৰ বিনিময়ত 100 rupees এটা দিব লাগে যিটো আউটত কেফে চেফেবিলাকত বনালেও একেই ল'ব ইয়াত বনালেও একেই ল'ব তো চব ইয়াতে বনোৱা ভাল ইমানখিনি কাম হৈ গ'ল যেতিয়া মাত্ৰ কাৰ্ডটো বনাব লাগে মাষ্টাৰ কাৰ্ড কৰি দিছোঁ দি দিছে ই শ্ৰম পোৰ্টেল পঞ্জীয়নৰ অসংগঠিত শ্ৰমিকসকলৰ বাবে নানা সুবিধা দিয়া হৈছে যেনে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত আকস্মিক বীমা কভাৰেজ আকস্মিক দুৰ্ঘটনাজনিত মৃত্যুৰ বাবে 2 লাখ টকা
সাহায্য স্থায়ী অক্ষমতাৰ বাবে 2 লাখ টকা সাহায্য আংশিক অক্ষমতাৰ বাবে 1 লাখ টকা সাহায্য বিভিন্ন সামাজিক সুৰক্ষা আঁচনিৰ অধীনত লাভালাভ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা মহামাৰী বা দুৰ্যোগৰ ক্ষেত্ৰত সকলো যোগ্য অসংগঠিত শ্ৰমিক সহায় ইত্যাদি। মোৰ হৈ গ'ল, এতিয়া মই টাটা বাই বাই যাওঁগৈ। এইটো আছিলে, এইখিনি লাইন পাতি আছে মোটামুটি 2-3টা পিছত খবৰ কৰিলে পাই যাম বুলি কৈছে। তো বাই বাই, আজি ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ থেংক ইউ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।